গুড মৰ্ণিং ফ্ৰেণ্ডছ। মই ৰাতিপুৱা ভিডিঅ'টো বনাই আছোঁ, সেইবাবে গুড মৰ্ণিং কৈছোঁ। ভিডিঅ'টো পিছে কিমান সময়ত দিব পাৰোঁ বা আপোনালোকে কিমান সময়ত চায় সেইটো মই নাজানো বাৰু, কিন্তু মই ৰাতিপুৱাই ভিডিঅ'টো বনোৱাৰ কাৰণে গুড মৰ্ণিং দিছোঁ দেই। এয়া আজি বতৰটো খুবেই ভাল। ইমান দিন ৰ'দ দিলে, ৰ'দৰ পিছত এতিয়া বতাহ আৰু বৰষুণ আহিছে। কালি ৰাতিটো পূৰা বতাহ মাৰিলে দেই। তাৰপিছত আজি ৰাতিপুৱা এয়া বতৰটো দেখিছেই, বৰষুণে দিব এতিয়া। মই বোলো অলপ বতাহকে খাই আহোঁগৈ ৰাতিপুৱাই পুৱাই, ফ্ৰেছ হাৱা বুলি কয় যে, দেখিছেনে? এই ৰাস্তা ঘূৰি ঘূৰি আকৌ মই খুৰীহঁতৰ ঘৰলৈ আহিলোঁ। খুৰীহঁতৰ ঘৰলৈ মানে আমাৰ বেটীক মায়ে লৈ আহিছিলে। খুৰীহঁতৰ ঘৰতো মানে বেটী সমানে কেঁচুৱা এটা আছে যে, খেলিবলৈ অলপ লৈ আহিছে। আৰু এয়া ফুলখিনি দেখি ইমান ভাল লাগিলে, মই বোলো ভিডিঅ' অকণমান কৰি ৰাখোঁ। দেখিছেনে ইমান ধুনীয়াকৈ লগাই থৈছে ফুলৰ বাগিচাখন। তাৰপিছত এয়া গ'লোঁ খুৰীহঁতৰ ভিতৰলৈ। এয়া দেখিছেনে দুয়োটাই পূৰা খেলি আছে। এটা বটলৰ লগত দুটাই লাগি আছে পূৰা। এয়া আমাৰজনীয়েতো নাচিলে, গান গাবই নাপায় মানে, নাচেই। গানটো শুনিলেই হয় মানে নাচেই এতিয়া। আজিহে শান্তি পাইছে দুয়োটাই, মানে কৈছে নহয় ইমান গৰমত তাহাঁতিও আমনি পায় যে, দেখিছেনে? এয়া খুৰীহঁতৰ ঘৰৰ পৰা আহি পাই গ'লোহি ঘৰ। বৰষুণত অলপ তিতিলোঁ, সেইকাৰণে চোলাটো সলাই দিলোঁ। আৰু এয়া দেখিছেনে এইকেইদিন গৰমত মানে মুখে চুখে ঘামুচি অভাৰ হৈ গৈছেগৈ। মোৰ মানে কেতিয়াও ঘামুচি নুঠে দেই, এইবাৰ কিন্তু মুখে চুখে ঘামুচি পাই গৈছেগৈ। চবৰে পিছে, মোৰে নহয় বাৰু, সকলোৰে হৈছে। এইফালে মই বেটীলৈ ভাত পাতি দিছোঁ আৰু আনফালে বেটীক গা ধুৱাবলৈ পানী গৰম কৰি দিছোঁ। কিন্তু তাই শুই আছে, চাব দেই, ধুনীয়াকৈ ফুষ্টি মাৰি শুই আছে। ৰাতিপুৱা আপোনালোকে ভাত পানী খালেনে বাৰু? আমাৰটোতো বনোৱাই নাই, বেটীলৈ বনাইছোঁ আৰু খিচিৰি। তাইতো শুইয়ে আছে, কেতিয়া উঠে বা সেয়া দেখিছেনে কি ধুনীয়াকৈ শুই আছে। জগাবলৈও মন নাযায়, তাই যেতিয়া উঠে তেতিয়া খুৱাই দিম আৰু। বাৰু আজিলৈ বিদায় মাগিছোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ'বোৰ চাব আপোনালোকে।